हाय फ्रेंड्स वेलकम टू पार्थ XYZ। तो आज मैं आसो पथार मजत और पथार मजत केसटू कि हल जाने मैं मोर घर आज 12 घंटार कारण माई मोक उलियाई दिले। तो उलियाई दिले कि हम ये 12 घंटा तो आज पथारते कटाब लगे। तो मैं कत क्या कि करो मैं भाव ना मैं हाथ आहा ना कि करो खावा लोৱা कि हम मोर। तो मैं बर समस्या पैसे तो जी नक 12 घंटा आज पथार कटाब लगे। अकल मोर मोबाइल आसे और ये स्टैंडाल आसे भिडिओ करार कारण। तो ये बस्तु के मैं 12 घंटा कटाओ आहकचोन मान चाओ बार भागर लगे गले रातिपुৱাতে आহি পেলাই মানে বহি আছো। তাত ভাবিলোঁ নাই সকলোকে ৰাইজক জনাই পেলাই মোৰ দুখটো কওঁ। কেতিয়াবা উলিয়াই দিলে কি হ'ল কি নহ'ল চব জানিবৰ কাৰণে ভিডিঅ'টো অন্তলৈ চাই থাকক। सुबह 11 बजे। तो मतलब इस पूरा पथार में मुझे 12 घंटा गुजरना है। तो कैसे गुजर दूँ क्या करूँ मुझे कुछ समझ में नहीं आ रहा है। पहले थोड़ा बैठ लेता हूँ। तो पहले मेरा मतलब एक प्लान है মানে প্ৰথমতে মোৰ এটা প্লেন আছে। সেই প্লেনটো হৈছে কি মই প্ৰথমতে বহাটো বহিবৰ কাৰণে মানে কি আৰু এই ইয়াতে বন নাই গোটেই এই চাওকচোন এইগিলা চব বনে জংঘাল আৰু জংঘালতে বহি আছোঁ। তো প্ৰথমতে মোক কি লাগিব বহিবৰ কাৰণে আৰু মানে যদি কিবা খাব লাগে মানে এটা ভাল এটা পৰিৱেশ লাগিব। তো মানে ভাবিছোঁ এইটাতো নাৰা কথা এই দেখিছেনে এইখিনিত নাৰা মানে কোন পাপাই কিজানি কিবা মানে কাম কৰোঁতে পথাৰত নাৰা কাটি থৈ দিছিল। তো সেই নাৰাখিনি আনি অলপমান ফ্ল'ৰ টাইপ বনাই লওঁ বাঁহ চাহেদি और तार कितना खाले बा कि कर्म अलग रेस्ट लले बहिब पारि। तो 12 घंटा कत लगे 12 घंटा कम धमाली নহয়। और एक महापुरुष ने कहा था कि जब नॉर्थ ईस्ट वाला लोग हिंदी बोलता है तो मतलब बहुत ही सुरीला सुनता है, जब बहुत मीठा मीठा लगता है। तो मैं भी उस वजह से मतलब शुरू कर दिया है कि हिंदी बोलना शुरू कर दिया है। तो पहले तो हम मतलब ले जा रहे हैं नारा, ये देखिए नारा। तो इससे क्या होगा कि हम बनाएंगे एक गड्ढा जिसमें हम बैठेंगे और कुछ खाना वाना खाएंगे। और वो मतलब ये नारा बोलते हैं असमिस में, हिंदी में क्या बोलते हैं पता नहीं। तो ये नाराखिनि লৈ যাই और ये नाराखिनि ছায়া জায়গা আছে সকলে এইফালে ছায়া জায়গা আছে এইবিলাক। তো সেই ছায়ালৈকে লৈ যাম আৰু লৈ যাই তাতে বহি মানে কিবা খোৱা বস্তু খালে ইয়াৰ পৰা বহি পেলাই খাব পাৰিম বা এনেকুৱা আৰু কিবা। কিছুমান মানুহে মোক মানে কৈছিল যে বহুত বোলে মই কথাটো মানে বহুত ফাষ্ট কওঁ। তো সেইকাৰণে ভাবিছোঁ আজিৰ পৰা ভিডিঅ'বিলাক বনালে বিশেষকৈ আৰু কথাটো বাৰু নৰ্মেলি পাতিলে স্পীডত কোৱাই যায়। তো মই সেইকাৰণে ভাবিছোঁ যে আজিৰ পৰা মই শ্ল'লি কথাবিলাক ক'ম, অলপমান চেষ্টা কৰিম যাতে আপোনালোকে ভাল পায় শ্ল'লি ক'লে। दोपहर 12:30 बजे। मैं एक आप लोगों को दर्दनाक चीज़ दिखाता हूँ। मतलब क्या दर्दनाक बताए, ये देखो ये कुछ मंदिर नहीं है, ये कुछ अलग ही के। कौन समझ में आया किसको कमेंट में बताओ क्या है ये और क्यों ऐसा बनाते हैं। और এনেকৈ বহি থাকোঁতে মানে 3 ঘণ্টা অতিক্ৰম কৰিলোঁ। মই চেলেঞ্জ নহয় চৰি মোক ওলাইছে দিলে 12 ঘণ্টাৰ কাৰণে। তাৰে মই 3 ঘণ্টা কমপ্লিট কৰিলোঁ। আৰু এই 3 ঘণ্টা কেনেকৈ কটালোঁ বাপৰে বাপ, বহুত কিবা কিবি কৰিলোঁ। তো মানে কি কথাটো হ'ল কি এতিয়া সময় হৈছে খাদ্য পানী কিবা খাব লাগে। তো মানে মই কি ভাবিছোঁ ঘৰততো যাব নোৱাৰোঁ। তো মানে মই ভাবিছোঁ যে কাৰোবাক ফোন কৰি দিম আৰু আপোনাক খোৱাখিনি নেদেখাওঁ আৰু কিনো খোৱা দেখাব আৰু খোৱাখিনি নেদেখাওঁ। ফোন কৰি দিম, ফোন কৰি আধাকে লৈ আহিব আৰু আধাতে মই খাম। তো এই প্লেনিং কৰিছোঁ। তো 12 ঘণ্টাৰ 3 ঘণ্টা অতিক্ৰম কৰিলোঁ। दोपहर 1:15 बजे। तो मतलब मैं एक प्लान बना रहा था, सोच रहा था कि 12 घंटा ऐसे ही मतलब बिताना कुछ अच्छा नहीं लगेगा। तो मतलब क्या करूँगा, इससे बाहर भी जाऊँगा, मैं घूमने जाऊँगा। मतलब क्या होगा कि हमारा जो बाइक है, बाइक लेके मैं घूम के आऊँगा और किसी को पता नहीं चलेगा। सबको लगेगा कि मैं इधर हूँ और थोड़ा मैं घूम के आऊँगा। मतलब थोड़ा एक बड़ा सा कर लेगा के आऊँगा। तो 12 घंटा यूँ ही बीत जाएगा। तो अभी चलते हैं, कुछ खाना खाते हैं। मतलब मिनिमम 9 बजे थे जब मैं ये मतलब मुझे घर से निकाल दिया था। মানে যেতিয়া ঘৰৰ পৰা ওলাই দিছিল 9টামান বাজিছিল। তো এতিয়া 3-4 ঘণ্টা হৈ গ'ল। তো কেতিয়াবা বাজিছে এতিয়া মই চাওঁ ৰ'ব, মানে গাড়ীখনলৈ ওলাই যাই ঘূৰি আহি আপোনাক আকৌ 12 ঘণ্টা হোৱালৈকে মানে ৰাতিটো হ'ব নিশ্চয়। এতিয়া গধূলি হৈছে চাব পাৰে, গধূলি মানে ঠাণ্ডা দিন না গধূলি হৈছে। তো ঘূৰি আহাকালি গধূলি হ'ব, গধূলি হৈ পেলাই আৰু যদি 12 ঘণ্টা নহওঁতে মাক অলপ কিবা কিবি ক'ম তো ঘৰত নিশ্চয় যাব দিব 12 ঘণ্টা নহওঁতে। 2000 years later. दोपहर 3:30 बजे। আৰু এতিয়া হৈ গ'ল আমাৰ মানে চেলেঞ্জ, মানে কি মায়ে মোক যে ঘৰৰ পৰা ওলাই দিলে তাৰে হৈ গ'ল এতিয়া 7 ঘণ্টা কমপ্লিট। আৰু এতিয়া মই আহিলোঁ খানা চানা খাই আহিলোঁ।
আৰু অলপ এতিয়া যে মাটিত কিবা কৰিম বুলি কৈছিলোঁ সেইখিনি কৰোঁ 1 ঘণ্টামান কৰি পেলাই 8 ঘণ্টা হ'ব তো তেতিয়া বাইক লৈ অলপ ফুৰি যাম মানে বাইকখন লৈ বুলি ভাবিছিলোঁ সোনকালে ফুৰিব যাম বুলি অলপ গধূলিকৈ যাম মানে গধূলি ভাল লাগিব চাই সেইখন কাম কৰিলোঁ হিন্দী ভাঙা হিন্দী কৰি আপোনালোকক অলপমান আমোদ দিবলৈ চেষ্টা কৰিছোঁ মানে খং নকৰিব এনেকুৱা হিন্দী শুনি অলপ নিজে আমোদ লওক ভিডিঅ'টো কেনে পাইছে ক'ব যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিব ধুনীয়াকৈ যেন মোৰ ভিডিঅ' চুই যায় আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু আৰু মানে হৈ গ'ল আমাৰ মানে মাটিৰ কামটো কৰা মানে আৰু এতিয়া হৈ গ'ল মানে মোৰ কামটো কৰোঁতে বহুত টাইম লাগিল আধা ঘণ্টা লাগিল মানে 7 ঘণ্টা 30 মিনিট হৈ গ'ল আৰু বাকী 1 ঘণ্টা বা 2 ঘণ্টা যাব আমাৰ ফুৰিবলৈ যাওঁতে মানে ফুৰিবলৈ গৈ কোনোবা এঠাইত যাম যাই পেলাই তাতে 1 ঘণ্টা 2 ঘণ্টা খৰচ কৰি আহিব লাগিব যেনেকৈ খৰচ কৰিবই লাগিব তো খৰচ কৰালৈকে 2 ঘণ্টা যাব তো 10 ঘণ্টা মোটামুটি 2 ঘণ্টা নহ'লেও 9.5 ঘণ্টা 9.5 ঘণ্টামান হ'ব তো হ'ব আৰু 9.5 ঘণ্টা হ'লেও বাকী বেছি নহ'ব অলপমান হ'ব তো কথা নাই আজিলৈ এইখিনি মানে কৰিলোঁ বাকী 12 ঘণ্টা চেলেঞ্জটো নোৱাৰিলেও মানে মই 12 ঘণ্টা উলিয়াই থৈলোঁ 12 ঘণ্টা নাথাকিলেও কমচে কম 10 ঘণ্টা থকা বুলি ক'ব পাৰিম তো চবৰ আমাৰ নিঞ্জাখন এইখন আৰু মানে আহি পালোঁ আমাৰ মানে এটা দাদা এটাৰ মানে আজি বাৰ্থডে তাকে মানে অলপ ফুৰিবলৈ আহিলোঁ তো 12 ঘণ্টা চেলেঞ্জৰ মানে এটা 2 ঘণ্টা হেৰাব লাগিব তাতে ফুৰি অহা হৈছিলোঁ আৰু চবৰে জেগা চবৰে পথাৰৰ মাছৰ ৰাস্তা এনেকুৱা ৰাস্তা তো দাদাকে এটা বস্তু গিফ্ট আনিছোঁ গিফ্ট মানে ছাৰপ্ৰাইজ আৰু তাৰমানে গিফ্টে আনিছি হাই তো মানে এই আনিছি তো এতিয়া গিফ্ট মানে আগত দেখাই এখন চবত এই মই দেখাই আছোঁ গিফ্ট মানে দাদাটোৰ মানে দাদাটো বহুত ভাল পাব এইটো গিফ্ট পাই আমি জানো এনেকুৱা বস্তু আনিছোঁ মানে আৰু এই নিছে গেছটো আৰু আমি এতিয়া মানে ধামাকা কৰিম সিহঁতৰ ঘৰত যাই পেলাই ব'লক এই ৰাস্তাত আমাৰ এই নিঞ্জাখনৰ মানে হেৰি অফ ৰোডিং কৰি গৈ আছোঁ তো কেনে পালে আৰু মানে 2 ঘণ্টা কমপ্লিট কৰিলে আমাৰ 9 ঘণ্টা বা 10 ঘণ্টামান হ'ব চাগে তো এইখিনি কমপ্লিট কৰি আমি এতিয়া মানে ভিডিঅ'টো গোটেই সমাপ্ত কৰিম আৰু সিহঁতৰ ঘৰত যাই পেলাই তাতে ভিডিঅ'টো সমাপ্ত কৰিম বাকী এইখিনি আছিল ব'লক আৰু আহি পালোঁ ঘৰ আহি পাই মানে কি কথাটো হ'ল কি আমাৰ যিটো 12 ঘণ্টা মানে ওলাই থৈছিল 12 ঘণ্টা চেলেঞ্জটো আমি ইয়াতে সমাপ্ত কৰিলোঁ এতিয়া মানে গিফ্টটো দিম আৰু গিফ্টটো দি কিনে সকলো বাই বাই বাছ গিফ্টটোত কি আছে মই নেদেখুৱাওঁ অলপমান বাছ গিফ্টটো খোলাটো খালোঁ আৰু ইয়াৰ পৰাই বাই বাই আৰু জয় অসম